নমস্কাৰ মই প্ৰিয়ংকা আপোনালোক সকলোকে আপোনালোকৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো আৰু যদি মোৰ আগৰ ভিডিঅ' চাইছে তেনেহলে নিশ্চয় গম পাইছে যে মই 9 মান্থ প্ৰেগনেন্ট হৈ আছো আৰু গতিকে আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে হস্পিটেলৰ কাৰণে মই মোৰ হবলগীয়া বেবিৰ কাৰণে মই কি লৈছো কেনেকৈ পেক কৰিছো কাৰণ এইটো কথা ভাবি থাকোতে ময়ো কনফিউজ হৈ যাওঁ লগৰ ছোৱালীক খুদু ডাঙৰ মানুহক খুদু যে কি ল'ব লাগিব কি নল'ব লাগিব গতিকে আহকচোন চাওঁ মই কি লৈছো পোন প্ৰথমতে অকল বাচ্চাৰ কথা নহয় মোৰ নিজৰ কথাও ভাবি মই বেবি ওয়াইপাৰ এটো মই কেতিয়াবাই অৰ্ডাৰ দিছিলোঁ দেই একচুয়ালি যিবোৰ মানে বেবি ওয়াইপাৰ থাকে সেইবোৰ এলকহল বেস নাথাকে ওয়াটাৰ বেস থাকে আৰু নতুবা কিছুমান এলো বেসড মানে এলোভেৰা বেস থাকে সো মই বেবি ওয়াইপাৰ পেকেট অনলাইনত বহুত কমত পাই গৈছিলোঁ সেইকাৰণে মই 3টা পেকেট অৰ্ডাৰ দিছিলোঁ আৰু সো মই হস্পিটেল যাওঁতে এটা লৈ যাম নেক্সট আহিলে আমি সাধাৰণতে অসমীয়া মানুহবোৰে আমাৰ ব্যৱহাৰ হোৱা ধুতি যেটো মতা মানুহে বিনা ধুতিটো আমি ধুই মেলি তাক ধুনিয়াকৈ ডেটল পানীত শুকুৱাই টুকুৰা টুকুৰি কৰি আমি বাচ্চাক মানে পেচাব কৰিব বা পায়খানা কৰিবলৈ আমি ব্যৱহাৰ কৰোঁ এই ক্ষেত্ৰত ধুতিটো বৰ্তমানলৈকে আহি পোৱা নাই মোৰ মায়ে লৈ আহিব মৰিগাঁৱৰ পৰা কিন্তু মই তাৰ বাবে আমাৰ যেটো এটা হস্পিটেল বিলাকত এটা বেণ্ডেজ কাপোৰ থাকে এটো মই আপোনালোকে ল'ব পাৰে ফাৰ্মাসীৰ পৰা কিনি মই এটো আনি তাক ধুনিয়াকৈ লাইট ডেটল দি ধুই কুৱাই থৈছো আৰু এটো মোৰ কাটিব বাকি আছে এনেকৈ কিনিকুনিয়াকৈ মানে নেপি টাইপৰ মই কাটি থৈ দিম এটো এই কাৰণে লৈছো যে কাৰণ হস্পিটেলবোৰত আমি যদি ডাঠ কাপোৰ লওঁ বা নেপিজবোৰ লওঁ অনলাইন আনা সেইবোৰ নুশুকাই পটককৈ গতিকে এই কাপোৰটো সোনকালে শুকাই যাব আৰু ইয়াৰ লগতে মই পেম্পাৰ্সও আনিছো বাট যিমান পাৰো নিপিন্ধাও যেহেতু এতিয়া জুলাই মাহ গৰমৰ দিন আৰু এইখিনি সময়ত বাচ্চাৰ ৰেশেছ হোৱা খুব চান্স থাকে তথাপি মই এটা পেম্পাৰ্স হাগিজ পেকেট এটা আনিছো এটোত আপোনাৰ এনেকুৱা আছে সৰু একেবাৰে এক্সেস হয় মানে জাস্ট নিউবৰ্ন বেবি কাৰণে সো এইটো মই লগত ৰাখিছো আৰু এই পেম্পাৰ্সটো মই বেছি নলওঁ জাস্ট 7-8 পিস ৰাখি দিম লগত যদি প্ৰয়োজন হয় বিশেষ কাৰণত মই ভাবো প্ৰয়োজন নহব কাৰণ মই এইটো যেটো ধুতি কাপোৰ আৰু বেণ্ডেজ কাপোৰটোৱে কাম চলাই দিম গতিকে তথাপি মই এইটো সাইড কৰি থৈছো ওয়াইপাৰ আৰু আপোনাৰ পেম্পাৰ্স আৰু লগতে মই বেবি বেগ পেক কৰিবলৈ প্ৰথমতে এখন চেকলিষ্ট বনাই লৈছো মোৰ ডায়েৰীত গতিকে আপোনালোকেও যদি মেটাৰনিটি টাইম আপোনালোকৰ চলি আছে এখন সৰু ডায়েৰী ৰাখিব যি আপোনালোকে আনৰ পৰা গম পায় সেইখিনি নোট কৰিব কিছুমান নিজে চাব আৰু প্ৰয়োজনখিনি নিজে গম পোৱা হৈ যাব সো মই এই ডায়েৰীখনত নোট কৰা মতে মই চেকলিষ্ট মতে মই বস্তুখিনি লৈ গৈ আছো ইয়াত মই বেবি ড্ৰেছ ৰাখিম তো ইয়াত মই আপোনালোকক চেকলিষ্টটো কৈ দিছো দেই ইয়াত মই বেবি ড্ৰেছ ৰাখিম তাৰ পিছত নেপি 3-4টা মান লম অনলাইন আনা কাৰণ ধুতি বেণ্ডেজ কাপোৰ আছে আৰু লগত ডাইপাৰটো আপোনালোকক দেখুৱালো এখন টাৱেল ৰাখিম বেবি ৰিসিভ কৰিবলৈ এখন আপোনালোকে কোমল কটন কাপোৰ ল'ব পাৰে মই এনেকুৱা টাৱেল লৈছো বৈ আনি দিছে সো এই টাৱেলখন ৰাজস্থানৰ পৰা বৈ আনি ধুই মেলি আহি মোক দিছে সো এনেকুৱা আনিছে কেইবাখনো বাট এখন মই ৰিসিভিং হিচাপে ব্যৱহাৰ কৰিব পাৰিম আৰু ইয়াৰ পিছতে আপোনাৰ থাকিব আমাৰ যেটো মানে বেবি ঠাণ্ডা লাগিব পাৰে গৰম দিন হলেও কাৰণ বেবি জেনাৰেলি ঠাণ্ডা দিনত বাৰু হাইপোথাৰ্মিয়া বেছি হয় বাট গৰম দিনতো আমি হঠাৎ তাক খোলাকে ৰাখিব নোৱাৰো গতিকে পাতলকে হলেও আমি এখন টাৱেল বা একচুয়ালি ব্ল্যাঙ্কেট নহয় ব্ল্যাঙ্কেটখন ৰাখিব পাৰে লগত এখন পাতল ব্ল্যাঙ্কেট যদি প্ৰয়োজন হৈ যাব পাৰে তথাপি মই বাৰু লৈ ল'ম এখন পাতল ব্ল্যাঙ্কেট আৰু ইম্পৰ্টেন্ট বস্তু এটা হৈছে ঘৰৰ বাতি আৰু চামুচপাত সেইটো মই লৈ যাম কাৰণ ক'ব নোৱাৰি সিজাৰিন সেকশন হোৱাৰ পিছত আমাৰ নেচাৰেলি কেতিয়াবা ব্ৰেষ্ট মিল্ক নাহিব পাৰে আৰু তেনে ক্ষেত্ৰত হয়তো প্ৰয়োজন হৈ যাব পাৰে গতিকে হলে হ'ব নহলে নাই বাট মই এটা বাউল মানে বাতি আৰু চামুচপাত লগত ৰাখিম আৰু ইয়াৰ লগতে স্যানিটাইজাৰ এটা লগত ৰাখিম যেটো মানে এডাল্টৰ কাৰণেটো আমি এলকহল বেসড ইউজ কৰোঁ বাট এটো বৰ কাৰা নলওঁ এটা বেবি স্যানিটাইজাৰ আমি লগত ৰাখিম যাতে যোন আহে আৰু সকলোৱে যাতে স্যানিটাইজাৰ ইউজ কৰি বেবিটো ল'ব পাৰে আৰু ইয়াৰ লগতে গ্লভছ কেইযোৰমান মই ৰাখিছো যেহেতু হস্পিটেলৰ মানুহ আৰু ইয়াৰ পিছতে আপোনাৰ মই কেইটামান ইয়াৰবাড ৰাখিম একচুয়ালি ইয়াৰবাডটো কিয় আপোনাৰ কেতিয়াবা বাচ্চাটো ৰিসিভ কৰাৰ পিছত ভাৰ্নিক্স বিলাক লাগি থাকে কাৰণ ইমান ক্লিয়াৰ নহয় ইমান সাফা নহয় তেতিয়া আমি
ৱাইপাৰ দিও আমি চাফা কৰিব পাৰোঁ, আদাৰৱাইজ ইয়াৰবাড দি আমি চাফা কৰিব পাৰোঁ। এইটো লোৱা নোলোৱাটো ডিপেণ্ড কৰে আপোনাৰ ওপৰত। আৰু লগতে ড্ৰেছেছ বুলি কওঁতে ঠাণ্ডা দিনততো বেছি কাপোৰ লাগিব, বাট গৰম দিনত মোৰ ইমান প্ৰয়োজন নাই, যিহেতু মই এখন ক'লোঁ ৰিচিভিং টাৱেল, এনেকুৱা 2খন ৰাখি দিলোঁ মই, এখন ৰিচিভিং টাৱেল আৰু নেক্সট ডে যদি লাগে তাৰপিছতে এখন এনেকুৱা যিটো আমি পানী কাপোৰ বুলিও কওঁ, এনেকুৱা ল'ব পাৰোঁ, 2খন ৰাখি দিব পাৰোঁ, আমাৰ প্ৰয়োজন হ'ব। কাৰণ আপুনি 2-3খন ৰাখিব পাৰে, অ'কে, কাৰণ অভাৱ হোৱাতকৈ ৰৈ যোৱাটো ভাল। গতিকে মই এনেকুৱা কাপোৰটো ৰাখিছোঁ। আৰু এইটো শ্বিট মই অনলাইন অৰ্ডাৰ দি আনিছোঁ দেই। এই শ্বিটটো সেইফালে আপোনাৰ পানীটো মানে হেৰি হৈ নাযায়, পেচাব হওক পায়খানা হওক হেৰি হৈ নাযায়। গতিকে এনেকুৱা শ্বিট মই 2টা আনিছোঁ আৰু 2টাই মই লৈ ল'ম, কাৰণ এইটো সৰুটো বহুত ভাল। কাৰণ হস্পিটেলত আপোনাৰ ইমান ডাঙৰ বিচনাত ডাঙৰ এখন নালাগে, আমাক সৰু 2খনেৰে কাম চলি যাব। গতিকে এই 2খন মই বেবী বেগত পেক কৰিম। আৰু ইয়াৰ লগে লগে অকণমান কিবাকিবি ড্ৰেছ আনিছোঁ বেবীৰ কাৰণে, চাওঁ। তো কাপোৰৰ ভিতৰত মই আপোনালোকক দেখুৱাওঁ এইটো যিটো বাচ্চাটোক আমি কমপ্লিটলি ইয়াৰ পৰা খুলি পিন্ধাই দিব পাৰোঁ, ইজি হয় পিন্ধাবৰ কাৰণে। চ' এনেকুৱা ধুনীয়া 2টা কাপোৰ, এইবোৰ বৈ লৈ আহিছে দেই, চ' নহয় চৰি। তো এনেকুৱা ধুনীয়া 2টা ড্ৰেছ মই ৰাখিছোঁ বেবীৰ কাৰণে। আৰু এই 2টা ধুই মেলি তেনেকৈ ডেটল পানীত ধুই মেলি ৰ'দত শুকুৱাই হৈ আছে। চ' এই 2টা ড্ৰেছৰ লগত আকৌ মই এটা পেক কিনিছিলোঁ। আচলতে কি, আমাৰ অসমীয়া সমাজত সাধাৰণতে কয় যে বাচ্চা নোহোৱালৈকে একো কিনিব নাপায়, আৰু সেইটো এটা বিশ্বাস। কাৰণ এনেকৈ কিনিলে মাহঁতে অকণমান বেয়া পায় আৰু যে বেবী হোৱাই নাই, এতিয়া ইমানখিনি প্ৰিপাৰেশ্যন কৰিছে। কিন্তু প্ৰয়োজন হয়, কাৰণ আপুনি দোকানৰ পৰা কিনি ডাইৰেক্ট বাচ্চাটোক পিন্ধাব নোৱাৰে। গতিকে কিছুদিন আগত আপুনি বস্তুখিনি কিনি ধুই মেলি ৰ'দত শুকুৱাই থ'লে হাইজিন মেইনটেইন হয়, আৰু আজিকালিতো আৰু চলি যায় তেনেকৈ। চ' ইয়াৰ পিছতে সেই 2টা ড্ৰেছৰ লগত মই আৰু এক্সট্ৰা ড্ৰেছ এটা ৰাখিছোঁ। এক্সট্ৰা ড্ৰেছ 2টাই ৰাখিছোঁ, মানে টোটেল মই 4টা কাপোৰ লৈছোঁ, 4টা ছেট লৈছোঁ। কাৰণ যিহেতু 3 দিন হ'লেওতো নাৰ্ছিং হোমত থাকিব লাগিব, আৰু কি ঠিক বাচ্চাই তিয়াই থাকিব পাৰে, যদিও বেলেগ বস্তু ইউজ হ'ব, বাট কাপোৰত লাগিলেতো কাপোৰটো আমি পিন্ধাই থ'ব নোৱাৰোঁ, গতিকে খুলিব লাগিব। আৰু অবভিয়াছলি আমাৰ হস্পিটেলবোৰত মানুহবোৰে গিফ্ট কৰে, বহুত বস্তু উঠে, কিন্তু বহুত বস্তু উঠিলেও সেই বস্তুবোৰ আমি কি ডাইৰেক্ট পিন্ধাব নোৱাৰোঁ বেবীটোক, বা আকৌ ধুই মেলি নাৰ্ছিং হোমত শুকুৱাটো ইমান হাইজেনিক নহয় বুলি মই ভাবোঁ। গতিকে মই 4টা ড্ৰেছ ৰাখিছোঁ। আপোনালোকে 4-5টা ৰাখিব পাৰে মোৰ মনে দেই, আৰু যদি কিবা প্ৰয়োজন হয় পিছত ঘৰৰ পৰা ধুই মেলিও ছাপ্লাই দিব পাৰে। তো আৰু এটা বহুত কিউট ড্ৰেছ, এইটো মই অনলাইন আনিছোঁ। চ' এইটোও ৰাখিছোঁ বেবীৰ কাৰণে। আৰু ইয়াৰ লগতে আৰু এটা, মানে মই 4টাই দেখাম আপোনালোকক। চ' এইটো এটা, এই 4টা মই এক্সট্ৰাকৈ ৰাখি দিছোঁ বেবীৰ কাৰণে। আৰু লগতে বহুতে গ্লভছ, মানে আজিকালি হাতত পিন্ধাই ভৰিত পিন্ধাই। একচুৱেলি হাতত পিন্ধোৱা, ভৰিত পিন্ধোৱা, মূৰত পিন্ধাটো টেম্পাৰেচাৰটো মেইনটেইন কৰে, কাৰণ বাচ্চাৰ যেতিয়া টেম্পাৰেচাৰটো কমি যায় প্ৰব্লেম হয়, হাইপ'থাৰ্মিয়া বুলি এটা কণ্ডিশ্যন আহি যায়। কিন্তু তাৰ লগতে আপুনি হাতত পিন্ধালে আৰু এটা কি লাভ হয় কওকচোন, বেবীৰ নখবিলাক অলপ দীঘল হৈ আহে, তো সিহঁতে আঁচুৰি মেলি ডাগ কৰি ল'ব পাৰে, চ' সেইটোও সুবিধা হয়। তো ইয়াতে এইটো মোৰ হেণ্ড গ্লভছ বেবীৰ কাৰণে, কিউট। আৰু লগত এইটো ভৰিৰ মোজা, তো এই হাতৰ মোজা, ভৰিৰ মোজা, আৰু লগত এটা কেপ। চ' এইটো কেপ আপোনালোকে নিজৰ কথা আৰু, বোলে 2-3 ছেট ৰাখি দিও ৰাখিব পাৰে, সলাই থাকিব পাৰে। কিন্তু মই গৰম হ'ব আৰু টাৱেল দি ৰেপ কৰি থ'ম, আৰু মানে এনেকৈ গোটেই বেবীটো এনেকৈ ভাবি মই এটা ছেটেই এতিয়ালৈকে লৈছোঁ। আৰু 4-5 দিন আছে, যদি মুড হয় আৰু ল'ম। তো এইখিনি মই এক্সট্ৰাকৈ ৰাখিছোঁ বেবীৰ কাৰণে। তাৰপিছতে কিছুমান সৰু সৰু টাৱেল আহে, আপুনি ছেটবোৰ কিনিলে এইবোৰ বেবীক মানে ৱাইপ কৰিবৰ কাৰণে, এইটো আপুনি ৰাখিব পাৰে, ৱাইপাৰ দি ৱাইপ কৰাৰ পিছত মুচি দিবলৈ। তো কেইটামান 3-4টামান ৰাখি দিছোঁ মই। আৰু লগতে যিটো বেবী আপোনাৰ ফিডিং কাৰণে এটা থাকে, কিছুমানে গাখীৰ বমি কৰি দিয়ে, পাৰিব পাৰে। এইটো এটা, এনেকুৱা 2টা ৰাখিছোঁ মই।
এইবোৰ আচলতে আপোনালোকক সঁচা কথা ক'ব গ'লে আমি যিমান চাওঁ সিমান আমাক লাগে, কাৰণ প্ৰতিগৰাকী মাকে নহয় পেৰেণ্টছৰ কাৰণে বেবীটো বহুত স্পেচিয়েল হয়। গতিকে আমি কি ল'ম কি নল'ম এইটো বহুত খেলি মেলি লাগে। চ' মই লোৱাখিনি আপোনালোকক দেখুৱাইছোঁ। আৰু ইয়াৰ পিছত এইটো নেপি হয়, অনলাইন অনা হয়। আনিছোঁ মই 12খনমান, বাট ইমানবোৰ নলওঁ, মই 6খনমান লৈ যাম। যদি প্ৰয়োজন হয় ব্যৱহাৰ কৰিলোঁ, আদাৰৱাইজ মই ধুতি বা এনেকুৱা ব্যৱহাৰ কৰিম, কাৰণ এইটো বস্তু শুকুৱাবলৈ অকণমান ইমান লাইট নহয়তো, অকণমান প্ৰব্লেম হ'ব পাৰে। চ' মই অনলাইন এনেকৈ ছেট আনিছোঁ, এইখিনি মই লৈ লৈছোঁ। আৰু ইয়াৰ লগতে আপোনালোকক এতিয়া দেখুৱাওঁ, কাপোৰ হৈ গ'ল বাচ্ছাৰ, টেনশ্যন নাই। কিন্তু যেতিয়া বেবীটো আৰু মই ঘৰলৈ আহিম, তাকতো ফুৰিব যোৱা ড্ৰেছ এটা লাগিব। চব ফুৰিব যোৱা বুলি নহয়, বাট তাক ৰিচিভ কৰিবলৈ মই বস্তুখিনি থৈছোঁ, আপোনালোকক দেখুৱাওঁ। চাওঁ, এইটো মই অনলাইন আনিছোঁ। এইটো ইয়াত চেইন আছে এনেকৈ, তো এনেকৈ সোমাই দিব পাৰোঁ বেবীটো। ইয়াত ওপৰতো এডাল চেইন থাকে, ঠিক আছে, আৰু এইফালে ছাইডতো এডাল চেইন থাকে। চ' বাচ্ছাটো সোমোৱাৰ পিছত চেইনকেইটা মাৰি, তো বেবীটো মই এনেকৈ ঘৰলৈ লৈ আহিম। নাই দেখা নাই, আছে লাগিছে। চ' এনেকৈ লৈ আহিবলৈ এইটো মই কিনি থৈছোঁ, যে যিদিনাখন হস্পিটেলৰ পৰা ঘৰলৈ ৰিটাৰ্ণ আহিম এইটো মই ইউজ কৰিম। আৰু তাৰ লগতে গৰম দিন, এইটো প্ৰয়োজন নহ'ব, কিন্তু মই অনলাইন এটা বহুত কিউট দেখিলোঁ এই বস্তুটো। চ' এইটো মই আনি থৈ দিছোঁ, যদি বাচ্ছা বাই চান্স প্ৰয়োজন হয় তেতিয়াহ'লে মই ব্যৱহাৰ কৰিম, আদাৰৱাইজ নকৰোঁ, গৰমত এতিয়া ইউজ নহ'ব মোৰ। তাৰপিছত আৰু এটা বস্তু আপোনালোকে নাৰ্ছিং হোমত লৈ যাবও পাৰে, নিনিবও পাৰে। যিটো আমাৰ বেডটো থাকে যে আঁঠুৱাৰ সৈতে যিটো বিচনা থাকে, সেইটো মই অনলাইন অৰ্ডাৰ দি আনা। চ' এইটো তেনেকৈ খুলি দিলে, চ' এইখন ইউজ কৰাৰ এটা লাভ আছে, যে কি যোনে তোনে আহি ধৰক আপোনাৰ বেবীটো গালত চুব নোৱাৰে বা এনেকৈ, কাৰণ যিমানে যি নহওক আপুনি চবকে হাত ধুক কৰি থাকিব নোৱাৰেতো, জনা মানুহখিনিতো ধুই লয় বা চেনিটাইজাৰ ইউজ কৰি লয়। তথাপি আপুনি যদি মানে বেবীটোক অলপ একাষৰীয়াকৈ অলপ প্ৰটেকশ্যন দিব খুজিছে, চ' আপুনি এইটো কেৰি কৰিব পাৰে হস্পিটেললৈ, এইটো আপোনাৰ ইচ্ছা। সাধাৰণতে কি হয়, ফিডিং কৰাই থাকিব লাগে বা পেচাব পায়খানা চাফা কৰি থাকিব লাগে, তো এইটো ইমান এটা টাইম নাপায় বেবীটোক ইয়াত থ'বলৈ। তথাপি আপোনালোকৰ চইচ, অপশ্যনেল। আৰু ইয়াৰ পিছতে মোৰ আৰু বৰ্তমান এক্সট্ৰা তেনেকুৱা বস্তু নাই বেবীৰ কাৰণে ল'বলগীয়া। এটা মই অনলাইন অৰ্ডাৰ দি বেগ এটা কিনি থৈছোঁ, কিন্তু মই অনলাইন ইমান ভাল নাপালোঁ বেগটো। চ' আপোনালোকে পাৰিলে দোকানত গৈ কিনিব। মই যিটো অনলাইন কিনিলোঁ, চাইজটো বৰ ডাঙৰ নহয়, কাৰণ বাচ্ছাৰ বস্তু বুলি ক'লে বহুত কিবাকিবি ভৰাবলগীয়া হৈ যায়। তথাপি এইটো ইউজ কৰিম বাৰু মই। গতিকে এইখিনিয়ে আছিল মোৰ বেবী বেগৰ প্ৰিপাৰেশ্যন ফৰ হস্পিটেল। চ' আপোনালোকক মই ওৱান্স এগেইন কৈ দিছোঁ গোটেইকেইটা বস্তু দেই, যে প্ৰথমতে মই কি ল'লোঁ, মাকৰো লাভ হোৱা আৰু বেবীৰো লাভ হোৱাকৈ ৱাইপেলটো। দেন ল'লোঁ মই ধুতি কাপোৰ বা বেণ্ডেজ কাপোৰ, যিটো আমাৰ অসমীয়া সমাজত বহুত ইম্পৰ্টেণ্ট। আৰু তাৰ সমসাময়িকভাৱে মই লৈছোঁ নেপিজ কেইটামান, আৰু লগতে ডাইপাৰ্ছ মানে পেম্পাৰ্ছ কেইটামান লৈছোঁ, লগত ৰিচিভিং টাৱেল প্লাছ যিটো ছিট প্লাষ্টিক শ্বীটটো, লগত ড্ৰেছেছ এণ্ড বাছ ইমানেই আৰু মোটামুটি। আৰু এটা বস্তু ল'ব পাৰে আপোনালোকে, সৰু কাপোৰৰ ক্লিপটো ল'ব পাৰে, কাৰণ হস্পিটেলত জেনেৰেলি ধুতি কাপোৰ হওক বা বেণ্ডেজ কাপোৰ হওক আপুনি ইউজ কৰাৰ পিছতো মেলিব, আপুনি খিৰিকীতে ৰ'দ পৰা খিৰিকীখনত ক্লিপটো মাৰিব পাৰিলে ভাল, আদাৰৱাইজ উৰি মেলি সেইটো শেষ। গতিকে চাওক, যদি ৰিইউজেবল নহয় তেতিয়াতো আৰু ভাল। আমি এবাৰ ধুতি কাপোৰটো ইউজ কৰি পেলাই দিলোঁ, কিন্তু আমি জেনেৰেলি তেনেকুৱা নকৰোঁ ন, ধুতি কাপোৰটো ইজিলি শুকাই যায় কাৰণ। গতিকে এইখিনি আছিলে মোৰ বেবী বেগৰ প্ৰস্তুতি। চ' নেক্সট মোৰ বেগলৈ আহিম নেক্সট ভিডিঅ'টোত। গতিকে এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।